লখিমপুৰ লাইভলৈ স্বাগতম জনাইছোঁ। আমি বৰ্তমান আছোঁ এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পীৰ ওচৰত। লখিমপুৰৰ লালুকৰ প্ৰতিভাৱান কণ্ঠশিল্পী ইয়াছিনৰ কাষত উপস্থিত আছোঁ। মই ইয়াছিনক মাতিছোঁ, সকলোকে পৰিচয় কৰাই দিবলৈ বিচাৰিছোঁ। এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী, তেওঁৰ পৰা আমি কথা পাতিম। প্ৰথমে এটা আমি গান শুনি ল'ব বিচাৰিছোঁ। কি গান শুনাব? মই বেছি জুবিনদাৰ গানে গাওঁ আৰু বেছি আছামিজ গানে গাওঁ। ভাল লাগে জুবিনদাৰ এটি গীত গাইছোঁ। কৰিয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ, অভিমানী মন ঘুচাবলৈ কি জানো কৰো কবানে ঐ, আলেঙে আলেঙে নিবিচাৰো অনবৰত প্ৰীতিৰে ধৰো, আলেঙে আলেঙে নিবিচাৰো অনবৰত প্ৰীতিৰে ধৰো। ইয়াছিনৰ গীত। অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱক, কষ্ট কৰি তেওঁ গান শিকিছে আৰু মোবাইলতে গান শিকি আচলতে এইটো পৰ্যায় পাইছেহি যে তেওঁৰ আজি যথেষ্ট খুব সুন্দৰকৈ গান গাব পাৰে। আপোনাৰ ঘৰৰ অৱস্থা কেনেকুৱা? এতিয়া আছে আৰু মোটামুটি। মই এতিয়া নিজে কাম বন কৰি আছোঁ, অৰুণাচলত গৈ আছোঁ, কাম কৰোঁ। আকৌ এতিয়া ষ্টুডিঅ'ৰ প্লেনিং কৰি আছোঁ। কষ্ট কৰি আপুনি গান শিকিছে? মই গান ক'তো শিকা নাই, মই নিজে যিখিনি পাৰিছোঁ। শিক্ষা ক'তো লোৱা নাই? হয়। আৰু কথা পাতিম আৰু এতিয়া গীতটো দি শুনাই। মই জুবিনদাৰ এটি গাইছোঁ। মোৰ মনৰে কল্পনা যে তোকা হোৱা না, মোৰ প্ৰেমৰে তাপনা তুলসী হোৱা না, মোৰ মনৰে কল্পনা যে তোকা হোৱা না, মোৰ প্ৰেমৰে তাপনা তুলসী হোৱা না, অভিনৱ মৰমেৰে ব্যাকুল কৰা না, মোৰ মনৰে কল্পনা যে তোকা হোৱা না। খুব আৰ্থিক দীনতাত তেওঁ আগবাঢ়ি গৈছে। আৰ্থিক দীনতাকো হেলা ৰঙে মোহাৰি সামৰি তেওঁ আগবাঢ়ি গৈছে আচলতে এই সংগীতৰ জগতত। এইবাৰ জুবিন গাৰ্গৰ বাদে যদি বেলেগ এগৰাকী, মই সীমান্তদাৰ এটি গীত অলপ গাই দিছোঁ, মাজৰ পৰাই একলি গাই দিছোঁ। ও মাজনী লৈ আহিছো কেমেৰা, হে মাজনী লৈ যাম তোমাৰ চেহেৰা, ও মাজনী ভগা বেৰত ওলমাই থওঁ, ও মাজনী বতাহতে হালিবা, মাজনী মোলেনো চাই হাঁহিবা, হে মাজনী মৰমতে লগাবা মা। আপোনাৰ ইউটিউব চেনেল আছে বুলি কৈছিলে আপুনি? মোৰ ইউটিউব চেনেল আছে ইয়াছিন অফিচিয়েল, আৰু মোৰ তাতে কেইবাটাও নিজৰ গীত। নিজৰ গীতেদি যদি শুনাই দিয়ক। মোৰ প্ৰথম যিটো মই নিজে লিখিছিলোঁ সেই গীতটো অলপ গাই দিছোঁ। চুপতি মাৰি মাৰি যামেই কাষত, চকুতে মাৰিব মোৰ বিজুলি, মোৰ জান তোমাকে নাপালে জীয়াই জীয়াই হম পগলা, মোৰ জান তোমাকে নাপালে জীয়াই জীয়াই হম পগলা, তোমাৰ হিয়াতে মই জিৰাম গৈ, কোনেও নাজানে নজনাকৈ, মোৰ জান তুমি যদি নোহোৱা মোৰ জীয়াই জীয়াই হম পগলা, মোৰ জান তোমাকে নাপালে জীয়াই জীয়াই হম পগলা। আৰু এটি গীত শুনিম, কি গীত শুনাব? মই বেংগলী জুবিনদাৰ গাই দিছোঁ। 12 মাসে 13 ফুল ফুটে, 12 মাসে 13 ফুল ফুটে, বছরে ফুটে ভোলা সই না যায় যমুনার জলে, বছরে ফুটে ভোলা সই না যায় যমুনার জলে, তোমরা না যায় না যায় না যায় সই রে ওই না যমুনার জলে, তোমরা না যায় না যায়
নাযায় সইরে ওই না যমুনার জলে নন্দের বেটা চিকুনার কালা নন্দের বেটা চিকুনার কালা কালা দিলে বিষম জ্বালাশয় না যায় যমুনার জলে ও কালা দিলে বিষম জ্বালাশয় না যায় যমুনার জলে ও তোমরা না যায়ও না যায়ও সইরে ওই না যমুনার জলে। আমি অন্য এটা গীত শুনিবলৈ আপোনাৰ অভিভাৱক বিচাৰিম। জুবিনদাৰ মোৰ কথাই আমনি কাৰণে এই গীতটো লগাই দিছোঁ। মোৰ কথাই আমনি কৰে নে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে তোলা দিয়ে নে তুমি যেতিয়া মোৰ কথা ভাবা মোৰ কথাই আমনি কৰে নে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে তোলা দিয়ে নে তুমি যেতিয়া মোৰ কথা ভাবা। এয়া আছিলে মোৰ লগত ইয়াছিন, কণ্ঠশিল্পী ইয়াছিন। দৰিদ্ৰতাৰ হেঙাৰ নেওচি তেওঁ ইতিমধ্যে আগবাঢ়ি গৈছে আৰু ৰাইজেও মৰম দিছে। আমি ভাবিছোঁ এই লখিমপুৰ লাইভে গ্ৰহণ কৰা এই সাক্ষাৎকাৰকো ৰাইজে মৰম দিব আৰু আশীৰ্বাদ দিব। আজিলৈ লখিমপুৰ লাইভৰ পৰা বিদায় লৈছোঁ আৰু ইয়াছিনকো ধন্যবাদ জনাইছোঁ। নমস্কাৰ।